অশান্তি দিয়া মোক অশান্তি কি গুৰু এইখন ঘৰত শান্তি থাকিব নোৱাৰে মানে অশান্তি দাসা তোমাক কোনো বান্ধি ৰখা নাই ওলাই যাব পাৰা তাৰ বান্ধোনত থকা তিৰোতাও মই নহয় যিমান নিচাবাকে আপোনালোকে মোক এইখন ঘৰলৈ লৈ আহিছিল আজিলৈকে মই হজম কৰি আহিছে এটাই কাম যেদিন আপুনি মোৰ মনটো বুজি পাব মোৰ মনটোৱে যি বিচাৰে তাকে দিবলৈ আপুনি চেষ্টা কৰিব আপোনাৰ মৰমৰ বান্ধোনত বান্ধ খাব বিচাৰিছিলোঁ মই এইবিলাক মৰম নহয় কিবা বিলাসিতা হয় বিলাসিতাৰে কাকো বান্ধিব নোৱাৰি খুব বেছি ডিস্কো ক্লাবত গৈ উদ্যান নৃত্য কৰিব পাৰে নৃত্য প্ৰতিযোগিতা নালাগে এগৰাকী জীৱন সংগিনী লাগে যি মৰম দিবও জানে মৰম ল'বও জানে মই মানে দুটামান ফ্ৰেণ্ড পাৰ্টি খুৱাব লগা আছে কোনোবাই হিমালয় জয় কৰি আহিছো নহয় মানে সিহঁতে চাকৰি পাই মোক খুৱাইছিলতো তই ক'ত চাকৰি পালি টাটাৰ ঘৰত নে আম্বানী পাকঘৰত পোৱা নাই কিন্তু পাম দেচোন 2-4টা মই ইণ্টাৰভিউ দিছোঁ ঘৰতে ইণ্টাৰভিউ দিছো এতিয়ালৈকে তাৰে এটাত নহয় এটাত মই পামেই দাদা কিন্তু মই চাকৰি পোৱালৈকে মোৰতো ফ্ৰেণ্ডকেইটা গুচি যাব সিহঁতকতো মই লগেই নাপাম আৰে কম লাজ পাম নেকি মই এই ভাল কথা কাৰ আগত কৈছ হা তই বা কথাবিলাক মইতো সঁচা সঁচা লগা নাই কোনোতেও সঁচা সঁচা লগা মিছা কথা কোৱা নাই দাদা তোৰ একো বেয়া অভ্যাস নাই না তোৰ ছোৱালী ঠাণ্ডা আছে না তোৰ বাইক আছে না তোৰ বেয়া বস্তু খাওঁ হা আগতে পইচা দিওঁ ভাল ভাল কিতাপ আনি পঢ়াওঁ মোৰ ভাল লাগে আজিকালি সেইটো নাই ইমান টকা ক'ত খৰচ কৰ ক'তো খৰচ নকৰোঁ আজিকালি ফ্ৰেণ্ডবোৰ লেভেল বহুত সিহঁতৰ লগত মিলি চলিবলৈ গ'লে অলপ খৰচ হ'ব মিলাবলৈ মই তোক লেভেল দিব নোৱাৰোঁ মুখ বন্ধ ভাই তেতিয়াহ'লে ইয়াতে নুবুজে কিয় মোৰ আপোন হয় তুমি মোৰ অকল আপুনি নহয় তুমি মোৰ জীৱনৰ অংগ হয় কান্দিলে মোৰ দুখ লাগে তুমি কান্দিলে মোৰ মৰম লাগে বুজি নোপোৱা মানুহৰ মূল্যৰ বহুত বুজি পাম আহিছোঁ যাওঁ মাল চাল খাই বেহুচৈ আহোঁ দেখিলে কাজিয়া হয় কাজিয়া কৰিলে ডিঙিটো শুকাই যায় মনটো শুকাই যায় আমাৰ মৰাহীবিলাকতে ভাল গুণ আছে বুজিছা আমাৰ মৰাহীবিলাকত দেশী বিদেশীলে একো নাই মালটো হ'লে হ'ল নিচাটো লাগিলে মোৰ দেউতা মোৰ মাৰিবা সদায় কাজিয়া লাগিছিল তামাম কাজিয়া লাগিছিল দেউতাই কিন্তু মদ খোৱা নাছিল সেইকাৰণে চাগে দেউতা ফেনৰ সলনি দিছিল দেউতাক যে মদাহী বনাব নোৱাৰিলে তাৰেই দুখত চাগে আজি এটা ডাঙৰ বেলেগ ফূৰ্তি লাগে মোৰ খাচ বন্ধু আমি মানে একেলগে পুৰা বন্ধু আজি মোৰ খাচ বন্ধুজনৰ মেৰেজ মোৰ নিজা বন্ধু খাচ বন্ধুজনৰ মেৰেজ নাজানে আকৌ নাহে আৰু বদমাছটো বিচাৰি গৈছো মুখত ক'ত আছে দিয়া নিজে থালি দেখিছে আৰু এটা কথা বিচৰা নিয়মতে তুমিয়ে মই এটা হ'ব লাগে কাৰণ গিৰে গৈনে আমি নহওঁ কিয়নো তোমাৰ মনটোৰ লগত মোৰ মনটো নিমিলে মোৰ মনটোৰ পৰা তোমাৰ মনটো দূৰত তোমাৰ মনটো
মোৰ মনটো জোৰত ৰাতি টোপনি দিয়ে এটাই কথা এটাই দম দিয়ে পইচা দিবলৈ বাহিৰত মাৰি পেলাম ভাব মই ক'ৰ পৰা ইমান টকা দিম মই কেৰাণী মানুহ এটাই এই সুদলৈ আনিছ অফিচত উত্তৰ পৰা আৰু কি কৰিম কিমান দিন টকা কবি পইচা বিচাৰি কোনো লাজত পৰিব নালাগে মই যাতে লাজত পৰিব নালাগে ঠিক আছে কিন্তু জাগাত পবিত্ৰ মাতিছে না কিমান দিন হ'ল আমি একেলগে কুকুৰ গৈ নাই চিনেমাৰ ৰাতি ভাত নাখাওঁ বুলি মোক পৰিবাৰে তোমাক কোৱা ভাত খাব নোৱাৰে বুলিহে কৈছে চেষ্টা কৰিলে পাৰিব ন মানুহে নাই ৰাতি ভাত খালে মোৰ বমি ৰাতি কিন্তু এনেকৈ সুধা পেটে থকাটো ভাল কথা নহয় বিশেষকৈ এই বিষবোৰ খোৱাৰ পাছত নোৱাৰিলো নাকচ হৈ গ'লো বেয়া আপোনাৰ কপাল ভাল দিয়কচোন ইমান ভাল ঘৰৰ ভাল ছোৱালী এজনী আপোনাৰ ঘৰলৈ আহিছে ভাল হয়নে নহয় নাজানো ধনী হয় বদ্ধ ধনী তোমাৰ লাগে তেনেকুৱাই ন ভাল তেওঁ ভাল হয়নে নে নাজানো ধনী কিন্তু আছিল ড্ৰাগছৰ চোৰাং বেপাৰ কৰিছিল যে ধনীটো হ'বই দিয়কচোন আৰু এনেও তেনে বেপাৰ কৰিব আমি চাইছে মানে কি ক'ব ক'বা গম পালে তোমালোকক